আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আজিৰ দিনত BTRৰ 40টা সমষ্টিত যিকোনো সমষ্টিত জিকাই আনিব পাৰিম। BPF দলৰ নেতাসকলে যি UPPL দলক ভাল পায় তেওঁলোকে আজিৰ দিনত আমাৰ দলক যোগদান কৰি আছে। মানুহৰ ভয়ত জ্বৰ উঠে, ভয়ত জ্বৰ উঠা মানুহজনে আবল তাবল বকে। UPPL দলত ৰাইজে দলে বলে যোগদান কৰি আছে। BPF দলৰ আজি পৰিস্থিতি বেয়া হৈ আছে। গতিকে আপোনালোকে আৰু এই BTRৰ চৰকাৰ বনাবলৈ যি সপোন আপোনালোকৰ আছে এই সপোনটো আপোনালোকে দেখি লাভ নাই। ভেটি নাই, গণভিত্তিহীন দল বুলি কৈছে আৰু এইখন আসনত প্ৰমোদ বড়ো জিকিব নোৱাৰে, সেই ক্ষেত্ৰত কি ক'ব? চাওক, মানে ঘটনাটো হৈছে মানুহৰ ভয়ত জ্বৰ উঠে আৰু ভয়ত জ্বৰ উঠা মানুহজনে আবল তাবল বকে। আমি সৰুৰ পৰাই গম পাইছোঁ, যিসকলে ভয় খায়, ভয় খোৱাৰ লগে লগে তেওঁ ঘৰত গৈ পেলাই জ্বৰ উঠে আৰু জ্বৰ উঠি তেওঁলোকে আবল তাবল কৰে। আৰু যি ভাবে আজিৰ দিনত UPPL দলত ৰাইজে দলে বলে যোগদান কৰি আছে, ৰাইজৰ লগে লগে BPF দলৰ নেতাসকলে যি UPPL দলক ভাল পায় তেওঁলোকে আজিৰ দিনত আমাৰ দলক যোগদান কৰি আছে আৰু আমাৰ দলত যথেষ্ট কাম কৰি আছে। আৰু তেওঁ যিটো কথা কৈছে যে আজি আমাৰ দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া এটা সিট জিকিব নোৱাৰিব অকলে, মই আজিৰ দিনত ইয়াৰ পৰা কৈছোঁ যে আমাৰ মাননীয় বিধায়ক, আপুনি ইমান সিনিয়ৰ মানুহ, আপুনি এটা সমষ্টি বাছি দিয়ক আৰু সেই সমষ্টিত আপুনি খেলক আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই খেলিব। কোনে জিতে আমি চাম। আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আজিৰ দিনত BTRৰ 40টা সমষ্টিত যিকোনো সমষ্টিত জিকাই আনিব পাৰিম। আৰু আজিৰ দিনত আমি 40টা সমষ্টিত কি আছে, দলৰ ভীতি নাই বুলি কৈছে। আপোনালোকক কৈছোঁ মই আপোনালোকৰ মাজেদি যে আজি 40টা সমষ্টিত আমাৰ 40টা সমষ্টিত পূৰ্ণ বুথ কমিটি আছে। 3175টা আমাৰ বুথ কমিটি আছে। সেই বুথ কমিটিসকলৰ আমি বুথ ইনচাৰ্জ বনাইছোঁ। আমাৰ 1200 বুথ ইনচাৰ্জ আছে, 1200 বুথ ইনচাৰ্জ আছে আৰু প্ৰাইমাৰী আছে আমাৰ 445 জন, 45টা প্ৰাইমাৰী আছে আৰু 45টা প্ৰাইমাৰীৰ 445টা প্ৰাইমাৰীৰ 445 জন আমাৰ ইনচাৰ্জ আছে প্ৰাইমাৰীৰ। আজিৰ দিনত আমি গোটেই 40টা সমষ্টিত শক্তিশালী আছোঁ। আজি তেওঁলোকে নিজে মানে অলপ ভয়তে তেওঁলোকে আবল তাবল কৈ আছে। মই তেওঁক আজি তেওঁতকৈ মই বহুত সৰু, তেওঁ বহুত বিজ্ঞ, তেওঁ নিজে মানে সিনিয়ৰ এজন পলিটিচিয়ান, তেওঁক মই নিজে সৰু হৈও তেওঁলোকক উপদেশ দিব বিচাৰিছোঁ যে আপুনি আপোনাৰ BPF দলটোৰ আজি অৱস্থা কি হৈ আছে। আপোনালোকে এই আবল তাবল কোৱাৰ কাৰণে আপোনালোকৰ BPF দলটো আজিৰ দিনত ধ্বংস হৈ আছে। আপুনি বেলেগ দলৰ মুখপাত্ৰ হৈ কাম কৰাৰ প্ৰয়োজন নাই। আপুনি BPF দলৰ মুখপাত্ৰ, BPF দলৰ হৈ কাম কৰক। BPF দলৰ আজি পৰিস্থিতি বেয়া হৈ আছে আৰু BPF দলৰ নিজৰ ভেটি বেয়াৰ কাৰণে বেলেগৰ ভেটি বেয়া কৰাৰ কাৰণে চেষ্টা কৰিও আপুনি নোৱাৰিব। আজিৰ দিনত ৰাইজে, গোটেই BTR অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আমাৰ UPPL দলক আঁকোৱালি লৈছে আৰু UPPL দলক ৰাইজে কি কৰিব লাগিব অহা দিনত ৰাইজে অলৰেডি বিবেচনা কৰি লৈছে। গতিকে আপোনালোকে আৰু এই BTRৰ চৰকাৰ বনাবলৈ যি সপোন আপোনালোকৰ আছে এই সপোনটো আপোনালোকে দেখি লাভ নাই আৰু ৰাইজক আবল তাবল কৈ বুজাই আপোনালোকৰ আজিৰ দিনত লাভ নাই।